क'क्राझाराव रुलन्स मावखुलि बेखेवदों। क'क्राझार सरनि वार्ड नम्बर 3 विवेकानन्द फाद एबा हनुमान मन्दिरनि साखाथियाव रुलन्स मावखुलि बेखेवदों। गोदानै रुलन्स मावखुलियाव ओनसोलनि रायजो राजाफ्रा लन लानो गोसो दंब्ला बिजनेस लन, कार लन, होम लन, पार्सनेल लन, क्रेडिट कार्ड, लन एगेन्स्ट प्रपार्टी आरो इउज कार लन बेफोरबायदि लनफोरखौ लानो हागोन। नमस्कार, मोर नाम रिजाउल हक जोन। আজি আমি জনাব সুখী হৈছোঁ যে আমি কোকৰাঝাৰ ব্লেক জিলাৰ লগতো আজি কোকৰাঝাৰত আমি ৰুলন্স নামৰ লোন অফিচ খুলিলোঁ। লোন আমি কাষ্টমাৰক ইয়াৰ পৰা লোন প্ৰভাইড কৰিম। এইটো লোনৰ অফিচ অপেনিং হ'ল আজি। আমাৰ ইয়াত কাষ্টমাৰ ধৰক আমাৰ হোম লোন, লোন এগেইনষ্ট প্ৰপাৰ্টি, গভৰ্ণমেণ্ট ছাৰ্ভিচ স্কিমৰ আপোনাৰ পাৰ্চনেল লোন আৰু আপোনাৰ বিজনেছ লোন আৰু ক্ৰেডিট কাৰ্ড, গাড়ী ৰিফাইনেন্স, নিউ ভেহিকেল ফাইনেন্স আদি কৰি মোটামুটি 300+ আমাৰ প্ৰডাক্ট এড আছে, লোন প্ৰডাক্ট ইয়াত। তো এইখিনি আমি কাষ্টমাৰ এলিজিবিলিটি চাই আমি দিম। কি কেনেধৰণৰ সুবিধা পাব গ্ৰাহকে? ধৰক আমাৰ ইয়াত কাষ্টমাৰে এটাই সুবিধা হ'ব, কাষ্টমাৰ যেনেকৈ ধৰক আজিৰ যুগত বেংকত গৈ কাষ্টমাৰবিলাকে থিয় হৈ থাকিব লাগে বা ব্ৰাঞ্চ মেনেজাৰৰ দুৱাৰে ফুৰিব লাগে, আমাৰ ইয়াত সেইটো নাই। আমাৰ ইয়াত জাষ্ট কাষ্টমাৰ আহিব, কাষ্টমাৰ আমি চিভিল চব চেক কৰি চাম, তেখেতৰ আমি আপোনাৰ বেংক ট্ৰানজেকশ্যন চাম। যদি ক্ৰাইটেৰিয়া মতে আমাৰ মিলি যায় তেতিয়াহ'লে আমি কাষ্টমাৰ উইদাউট বেংকত যোৱাকৈ বেংক মেনেজাৰ যিজন কাম বেংকত কৰিব সেই কামটো আমি ইয়াতে কৰি কাষ্টমাৰক লোনটো আমি উইদিন 72 আৱাৰ্ছত প্ৰভাইড কৰিব পাৰিম। আৰু ক'ত আছে এইটো শাখা? আমাৰ শাখা ধৰক বৰ্তমান লোৱাৰ আছামত মংগলদৈ আছে, চিপাঝাৰ আছে, আমাৰ বঙাইগাঁও অপেনিং হ'ল যোৱা 4 তাৰিখত, ধুবুৰী আছে, গ্লেচিপাৰা আছে, কোকৰাঝাৰ অপেন কৰিলোঁ আৰু নেক্সট মোটামুটি ধৰক আপোনাৰ 15 তাৰিখৰ ভিতৰত গুৱাহাটী অপেন হ'ব। গুৱাহাটীত অলৰেডি আছে আৰু এটা শাখা অপেন হ'ব। আৰু আমাৰ শিলচৰ আছে, ইফালে নগাঁও আছে, শ্বিলং হৈ আছে। মোটামুটি আমি নৰ্থ ইষ্ট মোটামুটি ধৰক আমাৰ 2023 ভিতৰতে আমি এইটো মেকআপ কৰিম আৰু কি গোটেই অসম নৰ্থ ইষ্ট। আমি মিনিমাম লোন আমি 1 লাখৰ পৰা ষ্টাৰ্ট কৰি 1 কোটিলৈকে মেক্সিমাম কৰিব পাৰোঁ। কিন্তু এইটোত আপোনাৰ কাষ্টমাৰৰ ক্ৰাইটেৰিয়াখিনি মিলিব লাগিব। তাৰ এলিজিবিলিটি যিমানখিনি আহিব আমি সেই এলিজিবিলিটি হিচাপত আমি লোনখিনি প্ৰভাইড কৰিব পাৰিম। আৰু ধৰক হাউচিং বা লেবৰ ক্ষেত্ৰত কি হয়, 1 কৰোৰ নহয়, এটাতো মেক্সিমাম যিমান দিব পাৰোঁ। ধৰক প্ৰপাৰ্টিৰ ভেলু আৰু বিজনেছ চাই 4-5 কোটিলৈকে হ'ব, সেইটো কোনো লিমিট নাই। ধৰক আপোনাৰ বিজনেছ যদি ভাল থাকে, প্ৰপাৰ্টি ভাল থাকে, সেই হিচাপে লোন এমাউণ্টটো বেছি হ'ব, 5 কোটিলৈকে হ'ব পাৰে। এতিয়া ধৰক ৰেট অফ ইণ্টাৰেষ্ট যিটো আছে, এইটো ৰেট অফ ইণ্টাৰেষ্টটো আমাৰ এইটো বান্ধি দিয়া নহয়। এইটো RBI গাইডলাইন যিটো আছে, NBFC বা নন বেংকিং ফাইনেন্সিয়েল ছাৰ্ভিচ যিটো আছে, সেই নন বেংকিং ফাইনেন্সিয়েলৰ যিটো RBI গাইডলাইন আছে, সেই হিচাপত বেংক আৰু আমাৰ ৰেট অফ ইণ্টাৰেষ্ট প্ৰায় ক'ব গ'লে একেই ৰেট অফ ইণ্টাৰেষ্টটো। আৰু আমাৰ ইয়াত কাষ্টমাৰে মেইন ইণ্টাৰেষ্টটো পাব উইদাউট চিকিউৰিটি, উইদাউট মৰ্টগেজ, অনলি তাৰ বেংক ট্ৰানজেকশ্যন আৰু বিজনেছ প্ৰফাইল চাই লোনটো পাব। সিহঁতে ধৰক মেক্সিমাম 75 লাখলৈকে আমি উইদাউট মৰ্টগেজ কৰিব পাৰিম। বিজনেছ ভাল থাকে, বেংকিং ভাল থাকে, GST ITR থাকে, উইদাউট মৰ্টগেজ আমি 75 লাখলৈকে আমি ফাণ্ড কৰিব পাৰোঁ। আৰু ৰেট অফ ইণ্টাৰেষ্টটো এজ পাৰ RBI গাইডলাইন। আৰু ধৰক যদি HDFC বেংকৰ কথা কয়, ছেম ইয়াতে যে আমাৰ ইয়াত যে বেছি হ'ব তেনেকুৱা কথা নাই, একদম এজ পাৰ গাইডলাইন মতে হ'ব। যদি আপুনি গভৰ্ণমেণ্ট এমপ্লয়ী হয় 10.45 ৰেট অফ ইণ্টাৰেষ্ট, অলমষ্ট SBIৰ সমান। ধৰক SBI ধৰক 12 টকা 13 টকালৈকে যায়, আমি 10.45ৰ পৰা আমি ষ্টাৰ্ট কৰিব পাৰোঁ। মানে ৰেট অফ ইণ্টাৰেষ্টৰ কোনো ভয় কৰিব নালাগে। আৰু আমাৰ লোনৰ এপ্লাই কৰিলে কি হয়, একো ডিপজিট নাই, লগ ইন ফিজ বা তেনেকুৱা একো নাই। আমি ড'ৰ টু ড'ৰ ছাৰ্ভিচ দিওঁ। ফৰ এক্সাম্পল ধৰক এজন টিচাৰ আছে, তেখেতে ৰাতিপুৱা 9টাৰ পৰা সন্ধিয়া 2-3টালৈকে স্কুলত থাকে, তাৰ বেংকত আহিব টাইম নাই। আমি তেনেকুৱা মানুহক তেখেতক ঘৰত গৈ ফাইল লগ ইন কৰি আমি ঘৰত গৈ ডিছবাৰ্চমেণ্ট দিম। ৰাতি 8টা হওক 9টা হওক, এইবিলাক কোনো ইছ্যু নাই। মানে আমি ড'ৰ টু ড'ৰ ছাৰ্ভিচ। মানুহজন বেংকত ঘূৰিব নালাগে বা অফিচত ঘূৰিব নালাগে। আমি এইখিনি ছাৰ্ভিচ তেওঁলোকক এডভান্টেজ বেংকে দিব নোৱাৰে, আমি দিব পাৰোঁ এডভান্টেজ। ধৰক বিজনেছমেন দিনটো দোকানত ব্যস্ত থাকে, আহিব নোৱাৰে বেংকত, আমি তেখেতৰ য'ত বিজনেছ ছেটআপ আছে তাত বহিম, ঘৰত তাতে বহি এগ্ৰিমেণ্ট কৰিম, তাতে লগ ইন মাৰিম।
গ্ৰাহকক মই এটা আহ্বান জনাম, কোকৰাঝাৰবাসী ৰাইজ, আপোনালোকৰ যদি বিজনেছ ভাল আছে, যদি আপোনাৰ যদি চিভিল ভাল আছে, যদি বিজনেছৰ কাৰণে আপোনালোকৰ পইচাৰ দৰকাৰ আছে, টকাৰ কাৰণে বিজনেছ আপগ্ৰেড কৰিব পৰা নাই, আহক আমাৰ লগত যোগাযোগ কৰক, আমাৰ শাখাত আহক। আমি আপোনাক যদি চব ক্ৰাইটেৰিয়া মিলি যায়, আমি উইদিন 72 ঘণ্টাত আপোনালোকক আমি লোন প্ৰভাইড কৰিম। অফিচটো ক'ত আছে আৰু এইটো অফিচটোৰ এড্ৰেছটো হ'ল বিবেকানন্দ ৰোড, কোকৰাঝাৰ, ৱাৰ্ড নম্বৰ 3, হনুমান মন্দিৰ, নিয়াৰ হনুমান মন্দিৰ। এইটো আমাৰ ধৰক অলমষ্ট 2 বছৰ হ'ল না অসমত। নাই 2017 পৰা অসমত আহিছে আৰু আপোনাৰ 2007 পৰা ষ্টাৰ্ট হৈছে মুম্বাই, আমাৰ হেড অফিচ মুম্বাইত আছে, অসমত 17 পৰা ষ্টাৰ্ট হৈছে আৰু আমি উইদিন 23 ভিতৰত আমি এণ্টায়াৰ নৰ্থ ইষ্টটো কভাৰ কৰিম। আৰু এটা কথা, যদি কোনো কাষ্টমাৰে ভাবে যে মোৰ লগত কিবা ফ্ৰড হ'ব নেকি, সেইটো কথা কওঁ মই, ইয়াত ফ্ৰড হোৱাৰ 0% চান্স একো নাই। তাৰমানে ফ্ৰডৰ কোনো কথাই নাই ইয়াত। আমি জাষ্ট তেখেতৰ, আমাক হাৰ্ড কপি নালাগে, পেন কাৰ্ড, আধাৰ কাৰ্ড বা তাৰ বেংক ষ্টেটমেণ্ট, আমাক চফ্ট কপি লাগে। জাষ্ট সি হোৱাটছআপ কৰিব, যদি ইলিজিবিলিটি আহি যায় আৰু কাষ্টমাৰ এমাউণ্টখিনি, লোন এমাউণ্টখিনি কোনো থাৰ্ড পাৰ্টিৰ থ্ৰু দি নাযায় বা আমাৰ হাতে দি নাযায়, ডাইৰেক্ট তেখেতৰ একাউণ্টত ক্ৰেডিট হ'ব টকাখিনি। আৰু EMI-টো একাউণ্টৰ পৰা কাটিব। আৰু EMI যিটো আছে, কেছৰ একো লেনদেন নাই, কেছৰ আমাৰ ইয়াত লেনদেন নাই, চব ডিজিটেল। এগ্ৰিমেণ্ট হ'ব কমপ্লিট ডিজিটেলাইজ, একাউণ্ট পে' হ'ব, ডাইৰেক্ট একাউণ্টৰ পৰা কাটিব। আপোনাৰ লোনৰ এমাউণ্ট সোমাব, ডাইৰেক্ট একাউণ্টত সোমাব। এইটো মানে থাৰ্ড পাৰ্টিৰ কোনো হাত দিয়াৰ কোনো চান্স নাই ইয়াত, মানে আৰু কেছ একো লেনদেনৰ কোনো কথা নাই। কেছ নাই ইয়াত। क'क्राझार मक्राफारियाव थानाय साम कलेज अफ नार्सिं क'क्राझाराव गोदान फरायसाफोरनि एडमिसन एबा मुं थिसननाया सोलिगासिनो। नार्सिं कर्स फरायनो गोसो गुदुं फरायसाफ्रा फैगौ 30 अक्ट'बर खालारसिमनि गेजेराव मुं थिसनफैनो हागोन। क'क्राझार सोहोरनि खोला फारसे मक्राफारियाव थानाय साम कलेज अफ नार्सिं क'क्राझारा निउ दिल्लीयाव थानाय इन्डियान नार्सिं काउन्सिल आरो गुवाहाटीयाव थानाय आसाम नार्स मेडिवेज एन्ड हेल्थ भिजिटर्स काउन्सिलनि सिङाव एफिलिएटेड जानायजों लोगोसे गभर्नमेन्ट अफ आसामनि हेल्थ एन्ड फेमिलि वेलफेयार डिपार्टमेन्टजों गनायथि होजानाय गंसे गाहाम खाबु थानाय साम कलेज अफ नार्सिं 3 years in general nursing, midwifery and 2 years diploma in auxiliary nursing and midwifery course-नि सोलोंथायखौ HSK खालामनाय साइन्स एबा आर्ट्स स्ट्रिमनि गोसो गुदुं फरायसाफ्रा लानो हागोन। साम कलेज अफ नार्सिं क'क्राझाराव फरायसाफोरनि थाखाय डिजिटेल क्लासरूम, लाइब्रेरी फेसिलिटीज, कम्पिउटार लेबरेटरी, नार्सिं फाउन्डेशन लेबरेटरी, कम्युनिटी हेल्थ नार्सिं एन्ड न्यूट्रिसन लेबरेटरी, OBC Pediatrics Laboratory, Free Clinical Science Laboratory, Clinical Training आरो हस्टेलनि थाखाय 4-storied RCC Residential Building लोगोसे बासजों थांलाय फैलायनि गाहाम खाबुफोरखौ होनाय जायो। आबुङै मिन्थिनो थाखाय 9854550697 नङाब्ला 9854300175 मबाइल नम्बराव खौरां लाहरनो हागोन। जोंना दा साम कलेजाव एडमिसना जागासिनो दङ 31 अक्ट'बरसिम आरो बिनि उनावहाय जोंहा स्टुडेन्टफोरनि थाखाय फेसिलिटि दङ बेहाय 3 years कर्स आरो हस्टेल फेसिलिटि दङ आरो हस्टेलाव थांलाय फैलायनि थाखाय गारिबो दङ आरो जों ट्रेनिंनि थाखाय 3 years कर्सआव जोंहा गासैबो फेसिलिटि दंजोबो। प्रेक्टिकेलनि थाखाय प्रेक्टिकेलबो जोंना मोजाङै जायो आरो बे प्रेक्टिकेल समावबो जोङो हस्पिटालाव लांलाय लाबोलाय खालामो। जोंहा एक्सट्रा गारि दङ आरो स्टुडेन्टफोरनि थाखाय हस्टेल फेसिलिटिबो जोंहा दङ। क्वालिफिकेसना जाहैबाय GNMनि थाखाय हायार सेकेन्डारि पास जानांगौ। बिहेखि साइन्सबा साबसिन जायो खिन्थु जों आर्ट्सनिखौबो लायो आरो ANMनि थाखायबो हायार सेकेन्डारि पास। NM कर्सआ 2 years कर्स, GNM